নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। আপোনালোকে হয়তো গম পাইছেই যে অসম চৰকাৰৰ শক্তি বিভাগে এটা নিৰ্দেশনা দিছিল যে অলপ দিনৰ আগত যে আপোনালোকৰ লাইটৰ বিলসমূহ যদি 15 জুলাইৰ ভিতৰত মোবাইল নাম্বাৰ আপডেট নকৰে তেতিয়াহ'লে লাইটৰ বিলখন কেঞ্চেল কৰি কৰ্তন কৰিব। গতিকে আজি মই তাৰ ওপৰতে এটা ভিডিঅ' বনাম। আপোনালোকে নিজৰ আজিকালি চবৰে হাতত সকলোৰে হাতত এটা স্মাৰ্টফোন থাকেই, গতিকে এইটো ঘৰতে কৰিব পাৰি, অতি সহজ কাম। এই ভিডিঅ'টোত কেনেদৰে আপোনালোকৰ নিজৰ মোবাইলতে লাইটৰ বিলত নিজৰ মোবাইল নাম্বাৰ আপডেট কৰিব পাৰে তাৰ বিষয়ে আপোনালোকক দেখাম। গতিকে সকলোৱে মন দি চাব। প্ৰথমে আপোনালোকৰ মোবাইলত থকা গুগল ক্ৰ'ম ব্ৰাউজাৰটো অ'পেন কৰি ল'ব। এইটো মোৰ ইয়াত আছে, ক্ৰ'ম ব্ৰাউজাৰ অ'পেন কৰিলোঁ। তাৰপিছতে ইয়াতে টাইপ কৰিব www.apdcl.org। তাৰপিছতে এইটো হয়তো দেখিছে apdcl.org। ইয়াত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মোবাইলত তাৰপিছত আপোনালোকে এইটো ক্লিক কৰাৰ লগে লগে বেক কৰি দিব। বেক কৰাৰ পিছতে ইয়াতে apdcl দেখিছে, ইয়াত পেজটো খোল খাই যাব। তাত চোৱাৰ পিছত আপোনালোকে এতিয়া মোবাইল নাম্বাৰ আপডেট দেখিছে, এই মোবাইল নাম্বাৰ আপডেটত যাব। তাৰপিছতে ইয়াতে আপোনালোকৰ লাইটৰ বিলত যোনটো কনজিউমাৰ নাম্বাৰ থাকে সেইটো মাৰি দিব। এই লাইটৰ বিলখনৰ ওপৰতে থাকে, মোৰটো মই মাৰি দিছোঁ। তাৰপিছত এই যে কাৰ চিনটো দেখিছে তাত চুই দিব। ইয়াত আহি গ'ল, এখন কাৰ নামত আছে লাইটৰ বিলখন। মই এইটো কনজিউমাৰ নাম্বাৰটো মাৰি দিয়াৰ লগে সকলো ওলাই যাব। তাৰপিছতে ইয়াত দেখিছেনে মোবাইল নাম্বাৰ, ইয়াত যে দেখিছে ৰঙা ৰঙা ষ্টাৰ থকা, এই ষ্টাৰ থকা ঘৰকেইটাহে পোৱাব লাগে, মেইন বিশেষকৈ একদম জৰুৰী, এইকেইটা পোৱাবই লাগিব। ইয়াত মোবাইল নাম্বাৰটো আপোনালোকে দি দিব। মই মোৰ ভাগৰটো দি দিছোঁ। তাৰপিছত ইমেইল ID হয়তো থাকিলে দিব, নাথাকিলে নাই। মোৰ আছে, গতিকে মই দি দিছোঁ ইয়াত। ইমেইল ID নিদিলেও হ'ল, নালাগে দিব। যদি আছে দি দিব, মোৰ আছে মই দি দিওঁ। অকুপেশ্যনটো দেখিছে ইয়াত গভৰ্ণমেণ্ট এমপ্লয়, যদি আপুনি গভৰ্ণমেণ্ট এমপ্লয় গ'ল্ড ইয়াত চুই দিব। যদি আপুনি ছেমি গভৰ্ণমেণ্ট ইয়াত চুই দিব। যদি PSU এমপ্লয় ইয়াত চুই দিব। যদি আদাৰ্ছ হয়, গতিকে আদাৰ্ছ হ'ল খেতিয়ক বা সৰু সুৰা দোকান দিয়ে, ব্যৱসায় কৰে, সেইবিলাক হ'ব। যদি একো নকৰে বা তেনেকুৱা ধৰণৰ আৰু আদাৰ্ছটো দিব। তাৰপিছতে ইয়াতে আধাৰ নাম্বাৰ যদি আছে দি দিব, নিদিলেও নাই, কিন্তু থাকিলে দি দিয়াটো ভাল। মোৰ আধাৰ নম্বৰ আছে, গতিকে মই দি দিছোঁ ইয়াত। (765290) তাৰপিছত ইয়াতে ছাবমিট দেখিছে, ছাবমিটত ক্লিক কৰি দিব। ছাবমিটত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ইয়াত দেখিলে OTP ভেৰিফিকেশ্যন, আপোনালোকৰ ইয়ালৈ এটা OTP আহিব। এইটো মোৰ আহি গ'ল, মই ইয়াত দি দিম। OTPটো দিয়াৰ পিছত আপোনালোকে এই যে ভেৰিফাই বটনটো দেখিছে তাত ক্লিক কৰি দিব। এয়া দেখিলে কনজিউমাৰ মোবাইল নাম্বাৰ আপডেট ছাকচেছফুলি আপডেট, এয়া হৈ গ'ল। এনেদৰে অতি সহজে নিজৰ মোবাইলতে কৰিব পাৰিব। আৰু যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।